সেইটো নতুন আঁচনি নহয়, বড়োলেণ্ড অঞ্চল বিতাংশী এইটো মানে বিটিআৰ চৰকাৰৰ প্ৰমোদ বড়ো নেতৃত্বত চৰকাৰ প্ৰথম অহাৰ পিছৰ পৰাই এই বড়োলেণ্ড অঞ্চল বিতাংশী নামৰ এটা ফ্লেক্সি স্কিম এই বিটিআৰ অঞ্চলত চলাই আছে। এইটো মানে আজি মানে OBCৰ কাৰণে দিয়াটো কিন্তু প্ৰথম বুলি ক'ব লাগিব। আগতে অঞ্চল বিতাংশী মাত্ৰ STৰ কাৰণেহে মাত্ৰ আছিলে, কিন্তু এইবাৰ SC আৰু OBCৰ কাৰণেও মানে বড়োলেণ্ড অঞ্চল বিতাংশীক মানে দিয়া হ'ব, মানে দিয়া হৈছে। আৰু আজি মানে বিটিআৰৰ 40টা সমষ্টি 40টা সমষ্টিৰ ভিতৰতে আজিয়ে মানে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন চেক ডিষ্ট্ৰিবিউশ্যন এই চেৰিমনিটো প্ৰত্যেক সমষ্টি হৈ আছে। ইয়াত মানে STত 200, এটা সমষ্টিত 200 আৰু OBCৰ 43জন বেনিফিচিয়াৰী ইয়াত মানে আজি চেক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। ইয়াত মানে এইটো 5,000কে এইটো ডাইৰেক্ট চেক দিয়া হৈছে। এইখিনিয়ে ব্যৱসায়ৰ লগত জড়িত মানুহক দিয়া হৈছে। আমাৰ এই বড়োলেণ্ড অঞ্চল বিতাংশী ইয়াৰ যিটো কনচেপ্ট, সেই কনচেপ্টটোৱে সেইটোৱে আছিলে যে আমাৰ গাঁৱে ভূঞে বহুত মহিলাসকলে মানে সৰু সুৰা চব্জি দোকান, কোনোবা চাহ দোকান, সৰু সুৰা দোকান দিয়ে। আৰ্থিকভাৱে এখেতসকলে ইমান স্বাৱলম্বী নহয়, তো তাৰ কাৰণে এখেতসকলক আৰ্থিকভাৱে কেনেকৈ মানে সহায় কৰিব পাৰি, তো এই চিন্তা লৈ আমাৰ বিটিআৰৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াই এই বড়োলেণ্ড অঞ্চল বিতাংশীৰ জৰিয়তে আৰু সৰু সুৰা যিখিনি দোকানদাৰ আছে, মহিলা দোকান, বিশেষকৈ মহিলা আৰু এখেতসকলক আৰ্থিক অনুদান দিয়াৰ কাৰণে আৰু এই বড়োলেণ্ড অঞ্চল বিতাংশীখন মানে কিবা কৰা হৈছে। আৰু তো ইয়াৰ জৰিয়তে আমাৰ এই সমষ্টিত আৰু 200জন মানে ইয়াত মাত্ৰ মহিলা নহয়, কেইটামান মানে পুৰুষো আছে, এনেকুৱা মানে মহিলা লগ লগাই STৰ 200 আৰু OBCৰ 43জন মানে বেনিফিচিয়াৰী এইবাৰ মানে চেক প্ৰদান কৰা হৈছে।